মিঠাতেলৰ ফুটা টিং তাতে ললো কেৰাচিন নেকান্দিবি বুঢ়ী তই কথা আজি খিল টিং টিং মাছ বজাৰত গলো মাছৰ যিহে দাম শুনিলেই সৰি পৰে কপালৰে ঘাম অ' বুঢ়ী বুকুৰ বুঢ়ী আলু গুটি পিটিকা কৰি আজি তাকে খাম মিঠাতেলৰ ফুটা টিং তাতে ললো কেৰাচিন নাকান্দিবি বুঢ়ী তই কথা আজি ঘিটিং নমস্কাৰ ৰাইজসকলে যিদৰে আপোনালোকে মোক চিনি পোৱাই নাই চাগে হে তো মই মানে হেৰি যেনেকৈ বিহুটো এবছৰ মূৰত আহে তেনেকৈ তেনেকৈ মানে ময়ো এবছৰ মূৰতে ভিডিঅ'টো বনাবলৈ আহোঁ জানেই নহয় আজিকালি ল'ৰা ছোৱালীবোৰে বিহুৰ প্ৰতি বৰ আকৰ্ষিত নহয় মানে ল'ৰাটোৱে নাতিটোৱে ঘৰতে মোবাইলটো টিপি আৰু বহি আছে মই ভাবিলোঁ অলপ বনাই দিওঁ তোমালোকৰ কাৰণে আপোনালোকৰ কাৰণে সেয়া আৰু আপোনালোকে চাব পাৰে এইখন আমাৰ এই গাঁৱৰ যিখনি মানে নামঘৰ আছে তালৈকে আহিছোঁ মোৰ মানে যোৱাবাৰৰ দৰে সদায় অলপ দেৰিয়ে হয় তো এইবাৰ অলপ সোনকালে চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাই দিব আৰু দেই এয়া দেখিছে নহয় ৰাইজসকল এখন আমাৰ এই নামঘৰখনি এয়া চাওক এটা ৰাইজসকল আপোনালোকক প্ৰথমতে জনাইছোঁ বিহুৰ আন্তৰিক শুভকামনা আচলতে কি হয় জানেনে নাই মানুহ ডেকা হওক বুঢ়া হওক যেনেকুৱাই নহওক কিয় এতিয়া মানুহৰ আচলতে বিহু মানে লাগেই তো ময়ো ওলাই আহিছোঁ চাই থাকক আপোনালোকে শেষলৈকে মই আপোনালোকক বহুত বস্তু দেখাবলগীয়া আছে
ৰাইজসকল আজিৰ কাৰণে ইমানেই আৰু দেই। জানেই নহয় বুঢ়া মানুহ বৰ মানে কঁকাল বিষ গা বিষ চব হৈ থাকে, গতিকে আজিৰ কাৰণে ইমানেই হা। তো কাইলৈ মানে যোৱা বছৰকৈ বনাম আৰু তেতিয়ালৈকে চাব। এতিয়ালৈ আহিছোঁ।